নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক কুশলে আছে। আজি আপোনালোকলৈ এটি পৃথক ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব। তেন্তে আহকচোন পাৰ চৰাইনো কেনেকৈ কাটিব পাৰি চাওঁ। ইয়াৰ পৰা যদি সঁচাকৈ উপকৃত হৈছে ভিডিঅ'টো লাইক কৰি আৰু এনেধৰণৰ ভিডিঅ' আগলৈ যদি পাই থাকিব বিচাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোক জনাওক যে ইয়াৰ পিছত কেনেকুৱা ভিডিঅ' আনিলে আপোনালোক উপকৃত হ'ব। তেন্তে মই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। এয়া পাৰ পোৱালি এটা পাখি গুচাই ল'লোঁ। এয়া পাখি গুচাই ভালকৈ মাৰি ধৰি পাখি গুচাই লৈছোঁ। লৈ এয়া পাত সেকিছোঁ যদি অকণমান সেকি দিছোঁ যাতে ইয়াৰ সৰু সৰু পাখি গাত লাগি থকা অকণি অকণি পাখিবোৰ যাতে পুৰি যায়। এয়া চাওক পাৰটো ভালকৈ ধুবলৈ লৈছোঁ। এতিয়া গৰম পানী উতলাই এয়া পাৰটো ধুইছোঁ। ধুই এতিয়া মোহাৰি ইয়াক ধোৱা হ'ব। এয়া পাৰটো এই গৰম পানী দি মোহাৰি পৰিষ্কাৰকৈ ধুব লাগে। বিশেষকৈ পাৰ বহুত চাহি থাকে বুলি জানো, গতিকে পাৰ সজাত গতিকে ই বহুত লেতেৰাত থাকে। গতিকে ইয়াক গৰম পানী দি ভালকৈ মোহাৰি ইয়াত পুৰি দিয়াৰ পাছত কি হ'ল, এতিয়া মোহাৰি দিলে আপোনাৰ এই গাতে লাগি থকা পাৰৰ পাখিবোৰ যায়, চাফা হৈ যায়। বাৰে বাৰে আপুনি পানীটো সলাই ল'ব। এয়া তিনিবাৰ চাৰিবাৰকৈ ধুৱক আপুনি। পানীটো সলাই আকৌ ধুৱক, আকৌ ঢালি দিয়ক গৰম পানী। এক টিপত আপুনি গৰম কৰি থ'ব পাৰটো মাৰি। আকৌ পুৰি ধুৰি যেতিয়া পানীখিনি হ'ব উতলি আহিব, আপুনি আকৌ আপোনাৰ জেগালৈ আনি পানী অলপ যোগাৰ কৰিও ল'ব। এয়া চাওকচোন, এয়া মোহাৰি এয়া এটা হৈছে এতিয়া হৈছে ধোৱা। গতিকে এতিয়া কাটিবলৈ লৈছোঁ। এয়া চাওক, এয়া ঠেংখন কাটি দিছোঁ। এয়া প্ৰথমতে ঠেংকেইখন কাটি লৈছোঁ। এয়া ঠেংখন দ্বিতীয় ঠেংখন কাটিছোঁ। এয়া ধুই পেলাই এতিয়া এইটো ঠোঁটটো কাটি দিছোঁ। এয়া ঠোঁটটো কাটি দিছোঁ যাতে চকুটো কাটা নাযায়। এনেকৈ ঠোঁটটো কাটি দিব। এয়া ঠোঁটটো কাটি দিছে, দেখিছেনে? এয়া ঠোঁটটো কাটি পেলাই দিয়ক। ওচৰত চৰিয়া এটা লৈ ল'ব। এয়া ঠোঁটটো কাটি পেলাই দিছোঁ। দি উঠি এই ওপৰৰ ছাল চটা আপুনি লাহেকৈ ধৰক আৰু অকণমানকৈ লাহেকৈ টানি দিয়ক। এনেকৈ ছাল চটা লাহেকৈ টানি দিব। আপোনাৰ হাতত যাতে এই আহাৰৰ যিটো ভাণ্ডাৰ সেইটো যাতে ছিঙি নাযায়। ছিঙি গ'লে তাৰমানে আপুনি জেগাটো আপোনাৰ হাতে পাতেও লাগিব লেতেৰাকৈ। এতিয়া ধুনীয়াকৈ গোটাকৈ ওলাই যাব। এয়া এনেকৈ চাওকচোন। এয়া আৰু ছালখিনি পেলাই নিদিব, সেইখিনিও আকৌ মাংস। গতিকে এয়া চাওকচোন, এই টোতোলাটো লাহেকৈ এৰুৱাই দিছোঁ। এৰুৱাই দি হাতত নালাগে। কেতিয়াবা ফাটিও যাব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। সেইটো ধুই পখালি ল'লেই হ'ল। ইয়াতে মাহ, সৰিয়হ, চাউল, ধান এইবিলাকহে খায়। গতিকে এইখিনি যাতে ইহঁতৰ টোতোলাটো এনেকৈ ভালকৈ ধৰি ইহঁতৰ পৰা এনেকৈ পৃথক কৰি দিব পাৰি। গতিকে হাতত আপুনি লৈ লওক ভালকৈ, ডিঙিৰ পৰা এৰুৱাই লৈ পেলাই এয়া চাওকচোন। এনেকৈ বটিত আপুনি এনেকৈ বা কটাৰী যিয়ে নহওক আপুনি কাটি দিয়ক। কাটি দি থওক। সেইটো তোলা আপোনাৰ এতিয়া ধান চাউল যিবিলাক আপুনি কাটিব লগা কাঁহীখনে হওক পাতখনত আপোনাক নপৰিল। গতিকে চাওকচোন এইখিনি জেগা আপুনি ভালকৈ ধুই ল'ব। এতিয়া মই পানী অকণ দি ধুই লৈছোঁ। পানীকণ কোনোবাই ঢালি দিলে এটা হয়, গতিকে নহ'লেও আপুনি নিজেও কৰিব পাৰে। গতিকে চাওক, এতিয়া ডেউকাকেইখনৰ এই হাতখন এতিয়া ডিঙিটো এনেকৈ কাটিলোঁ। এতিয়া ডিঙিটো কাটি লৈছোঁ। কাটি লৈ এতিয়া ডেউকাকেইখন তাতে কাটি লৈছোঁ। সিখন ডেউকাও এনেকৈ টুকুৰাকৈ কাটি লৈছোঁ। কাটি লোৱাত তাৰপিছতে হৈছেনে ঠেংখন লাহেকৈ সাৱধানে কাটিব। কাৰণ কথাটো কি হৈছে, যাতে পেটৰ নাড়ীৰ লগত এই ঠেংখনৰ কাটা নাযায়। দেখিছেনে? এতিয়া এই মাজেদি আপোনাৰ ডিলাটোৰ মাজেদি যি ৰাজহাড়ৰ লগত এই বস্তুটো এনেকৈ কাটি দিলে অকণমান টান, কিন্তু অকণমান লাহেকৈ কাটি দিব। এনেকৈ কৰি এতিয়া বস্তুটো ফালি দিয়ক। দেখিছেনে? ফালি দিয়ক। দি পেলাই দেখিছে এডোখৰ মাংস পৃথক কৰি দিছোঁ। দেখিছেনে?
এয়া পৃথক কৰি দিলোঁ। ইয়াত এতিয়া থকা নেৰি ভেৰুখিনিকে এতিয়া চাওকচোন, নাড়ীবিলাক এইবিলাক নাড়ী ইয়াত থকা এয়া কিছুমান খাদ্য ইয়াতে কিছুমান নাড়ী ভেৰু এইবিলাক উলিয়াই দিব লাগিব। এতিয়া এয়া এনেকৈ এৰুৱাই এয়া ইয়াতে চাওকচোন, এয়া এইখিনি দেখিছে, এয়া এৰুৱাই দিছোঁ। এয়া সুচৰ দুৱাৰলৈকে থাকে দেই নাড়ীডাল, এইডাল এইখিনি আপুনি চৰিয়া এটাত থৈ যাওক। থৈ পেলাই ইয়াতে এয়া চাওক ভালকৈ চাফা কৰি দিব লাগিব। তাতে এইখিনিতে দুটুকুৰ হাওঁফাওঁ আছে, এই হাওঁফাওঁ মই হাতখন ধুই লৈছোঁ বাৰু। হাতখন ধুই ল'লে আপোনালোকক দেখুওৱাৰ সুবিধা হয়। পাৰ কাটি পেলাই নুধুব, এয়া আগতেই ধুই ল'ব লাগে। সেইকাৰণে এইডোখৰ হাওঁফাওঁ, আৰু হাওঁফাওৰ লগতে এটা পিত্ত থাকে, তিতা পিত্ত, এইডোখৰ পিত্ত দেখিছেনে? এইডোখৰ এই পিত্তটো মই এতিয়া এৰুৱাই পেলাম। এই পিত্তটো তিতা পিত্ত, এইটো হাঁহৰ পাৰৰ থাকেই এইটো পিত্তটো, মই উলিয়াই দিলোঁ। এতিয়া এয়া মাংসটো এনেকৈ কাটিব লাগে যাতে সাৱধান আপোনাৰ হাতত পিত্তটো ফাটি নাযায়। কেতিয়াবা গ'লেও ধুব লাগিব আৰু, তো উপায় নাই। গতিকে এতিয়া চাওক মই সৰুকৈ টুকুৰা কৰিছোঁ। এয়া টেওনাখিনিৰ পৰা আৰম্ভ কৰিছোঁ, ডেউকাখনৰ পৰা এয়া সৰু সৰু টুকুৰা কৰিছোঁ। পাৰ সৰু সৰু কৰিলে ভাল লাগে, কাৰণ পাৰটোৱেই সৰু। এয়া এনেকৈ ডেউকাখিনি সৰুকৈ কাটি লৈছোঁ। এয়া চাওকচোন, এই ডেউকাখিনি এইখিনি অংশ যে একো নাই, মাংস বোলা বস্তুটোৱে নাই, গতিকে সেইখিনি মই পেলাই দিওঁ। এতিয়া এইখিনিৰ পৰা আপুনি সৰু সৰু টুকুৰা কৰি যাওক। এয়া টুকুৰা কৰিছোঁ, এয়া দেখিছেনে? টুকুৰা কৰিছোঁ। এয়া টুকুৰা কৰিছোঁ। এতিয়া সম্পূৰ্ণকৈ পিচ পিচ কৰি যাব পাৰে আৰু এনেকৈ টুকুৰা কৰি কৰি এতিয়া উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে চাওকচোন, উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে মানে এনেকুৱা হয়, পাৰ খাওঁ খাওঁ লাগে, কাটিবও নাজানে, মানুহও নাপায়। গতিকে এনেকুৱাখিনি হয়, ভাড়া ৰুম, হোষ্টেল, ঘৰত ক'ৰবাত কোৱাৰ্টাৰত কোনোবা য'ত থাকে, যে এনেকুৱা কাটি পেলাই পাৰ মাংস খাব নাপায়, গতিকে নোৱাৰে। গতিকে সেইকাৰণে পাৰ খোৱাৰ পৰা তেওঁলোক বিৰত থাকে। গতিকে সেইকাৰণে এই ভিডিঅ'টো দিয়া হৈছে। এই টুকুৰা টুকুৰিখিনি এয়া চাওকচোন, এতিয়া এনেকৈ ডিঙিটো কাটি ল'লোঁ। এয়া এইটো মূৰ, এই মূৰটো এনেকৈ ফালি দিব, ফালি দি এয়া চাওকচোন, এতিয়া চকুটো, ইয়াৰ চকুটো এয়া দেখিছেনে? এতিয়া চকুটো আপুনি লাহেকৈ বটিখনেৰে আগটোৱেদি, বটিখনেদি আপুনি অকণমান বা কটাৰীখনেদি যদিহে ফাটি যায় এৰুৱাই দিব পাৰে তেনেকৈ, আৰু গোটাৰেও ওলাই যায় সেইটো। আৰু সিটো চকু আছে, চকুকেইটা উলিয়াই দিব, ভাল নালাগে। সেইটো চকু চাওক, সেই চকু দুটা মই উলিয়াই দিলোঁ। মূৰটো কেতিয়াবা কিছুমানে বেয়া পায় যদি পেলাই দিব পাৰে, কিন্তু কিনা হাঁহৰ ঠোঁটলৈকে মঙহ, গতিকে নেপেলাব। এইখিনি এয়া চাওকচোন, এয়া কাটিছোঁ এইডোখৰ। এতিয়া এয়া সৰু কৰি লৈছোঁ, এয়া সৰু কৰি লৈ অকণি অকণিকৈ কাটি গৈছোঁ। কাৰণ পেলোৱা অংশবিলাক মই চৰিয়া এটা পাতিত থৈ লৈছোঁ, দেখাই পাইছে। গতিকে তাতো কিবা আকৌ ধুই পখালি ইয়াত দিব লাগিব, আছে, সেইখিনিও দেখাম আপোনালোকক। এয়া চাওকচোন, এতিয়া সৰু সৰু টুকুৰা কৰি গৈ আছোঁ। এয়া এই ভিডিঅ'টো ভাল পালে আপুনি লাইক কৰক, কমেণ্ট কৰক, আৰু ছাবস্ক্ৰাইব কৰি থ'ব। আপোনাৰ বন্ধু বান্ধৱীসকলক আপুনি শ্বেয়াৰ কৰি দিয়ক। আৰু ইয়াৰ পৰা আপোনাক কেনেকুৱা ভিডিঅ' পালে আপোনালোক উপকৃত হ'ব, মোক কমেণ্ট বক্সত জনাব। গতিকে আপোনালোক উপকৃত হোৱাই মোৰ সাধনা। গতিকে মোক আপোনালোকে আগুৱাই লৈ যাওক, এই মোৰ আশা। গতিকে এয়া চাওকচোন, আৰু তাৰ সুচৰ দুৱাৰটো যে এয়া দেখিছেনে? সুচৰ দুৱাৰটো এইকে কাটি পেলাই দিব লাগিব, কাটি পেলাই দিব। এইখিনি অকণমান অংশ কাটি পেলাই দিব। এয়া চৰিয়াটোত থৈ যাওক, এয়া দেখিছেনে? গতিকে এই ভিডিঅ'টোৰ পৰা উঠি অহা প্ৰজন্মৰ বিশেষকৈ উপকৃত হ'ব বুলি মোৰ আশা থাকিল। আৰু এই ভিডিঅ'টোত আপুনি মোক পাব শাকে পাতে এসাঁজ চেনেলটোত। ইয়াত কেঁচা বাদামেদি তৈয়াৰ কৰা পাৰ মাংস মই আপোনালোকক আঞ্জাখন বনাই দেখুওৱা হৈছে। আপোনালোকে তেনেকৈ এবাৰ খাই চাবচোন, বৰ ধুনীয়াও লাগিব, আৰু মগজুৰ কাৰণে বিশেষকৈ পৰিপুষ্টি সাধন কৰাত সহায় কৰিব। এয়া পাৰ মাংস কটা হ'ল। এতিয়া আৰু অকণমান কাম এটা আছে, বিশেষকৈ পাৰৰ আমঠুটো এতিয়া মই আপোনালোকক কাটি দেখাম। পাৰৰ ইয়াৰ আমঠু বুলিয়ে কয়,
আৰু কোনোবা জেগাত কি কয় নাজানো, এয়া চাওকচোন আমঠিটো এয়া গতিকে এইটো এয়া এনেকৈ এইখিনি এনেকৈ কাটি ল'লোঁ, ছিঙি ল'লোঁ। এতিয়া বঠি দি ফালি ল'ম, বঠিখনেদি ইয়াৰ অকণমানকৈ সমানে ফালি ল'ম। ফালি লৈ হাতেৰে টানি এৰুৱাই দিলোঁ। টানি উলিয়াই এইখিনি এৰুৱাই দিলোঁ। সুচৰ মল বুলি কয়, এইটো দাঁৰত থাকে এইটো, কিন্তু এই মাংসখিনি পেলাব দৰকাৰ নাই, এইখিনি বৰ ধুনীয়া মাংস আকৌ। গতিকে ভালকৈ ধুই, আৰু আপুনি বঠিখনো ধুই লওক, কাৰণ সি লেতেৰা বস্তু লাগিব পাৰে। গতিকে এই বঠিখনো ধুই ল'লোঁ বা কটাৰীখনো ধুই ল'ব। ধুই লৈ এতিয়া আপুনি টুকুৰা কৰি কাটক। এই ভিডিঅ'টো আপুনি কেনে পালে মোক কমেণ্ট বক্সত জনাব, মই আশাৰে বাট চাই ৰ'ম। মোৰ ভিডিঅ'টো শেষ হৈছে, গতিকে আপোনালোক উপকৃত হ'ব। ধন্যবাদ।